প্ৰথমটো খবৰ ঘন কুঁৱলীৰ বাবে মৰিগাঁৱত নিশা শোকাবহ পথ দুৰ্ঘটনা বঘৰাগুলি গাঁৱত দুৰ্ঘটনাত নিহত হৈছে 3জনকৈ যুৱক নিয়ন্ত্ৰণ হেৰুৱাই এঘৰৰ গেটত খুন্দা মাৰে এখন I-20 বাহনে দুৰ্ঘটনা সংঘটিত কৰা বাহনখনত আছিল 5জনকৈ যুৱক দুৰ্ঘটনাত থিতাতে 2জনৰ মৃত্যু হোৱাৰ লগতে চিকিৎসালয়ত মৃত্যু হৈছে আন এজন লোকৰ মৃত্যু হাফিজুৰ সুহেল মহিবুৰ নামৰ 3জনকৈ যুৱকৰ আৰু সংকটজনক অৱস্থাত ঈশান আৰু ইক্ৰামুলক GMCHলৈ প্ৰেৰণ কৰা হৈছে আৰু নিশাৰ ভাগত ঘন কুঁৱলীৰ বাবে ইটোৰ পিছত সিটোকৈ পথ দুৰ্ঘটনা সংঘটিত হৈছে মৰিগাঁৱত নিশা শোকাবহ পথ দুৰ্ঘটনাত 3জনৰ মৃত্যু হৈছে বঘৰাগুলি গাঁৱত সংঘটিত হৈছে এই শোকাবহ পথ দুৰ্ঘটনাটো এখন I-20 বাহনে নিয়ন্ত্ৰণ হেৰুৱাই খুন্দা মাৰেগৈ এঘৰ লোকৰ গেটত আৰু দুৰ্ঘটনা সংঘটিত কৰাৰ পিছতে ইতিমধ্যে থিতাতে নিহত হৈছে 2জনকৈ যুৱকৰ চিকিৎসালয়লৈ নিয়াৰ পথত নিহত হৈছে আন এজন যুৱকৰ মৃত্যু হৈছে হাফিজুৰ সুহেল মহিবুৰ নামৰ এই 3 যুৱকৰ আৰু বাহনখনত থকা আন 2 যুৱক ঈশান আৰু ইক্ৰামুলক ইতিমধ্যে GMCHত ভৰ্তি কৰা হৈছে ৰাজ্যৰ ইটোৰ পিছত সিটোকৈ পথ দুৰ্ঘটনা ইতিমধ্যে জোকাৰি গৈছে ৰাজ্যৰ দেখিবলৈ পোৱা গৈছে ঘনাই সংঘটিত হৈছে পথ দুৰ্ঘটনা আৰু ঘন কুঁৱলীৰ বাবে হয়তো ৰাজ্যত সংঘটিত হৈছে ইটোৰ পিছত সিটোকৈ পথ দুৰ্ঘটনা এবাৰ বঙাইগাঁৱৰ মেৰেৰ ওচৰত ৰঙাপানীত শোকাবহ পথ দুৰ্ঘটনা সংঘটিত হৈছে তীব্ৰবেগী এখন বলেৰো পিকআপ বাহনে মহতিয়াই নিলে পথচাৰী চিকিৎসালয়ত মৃত্যু আব্দুল সালাম নামৰ লোকজনৰ গাড়ীখনেৰে অবৈধভাৱে গুমদান চাউল সৰবৰাহ কৰি আছিল মেৰেৰ ওচৰত আৰক্ষীয়ে গাড়ীখন জব্দ কৰি ইতিমধ্যে অব্যাহত কৰি ৰাখিছে তদন্ত ইটোৰ পিছত সিটোকৈ পথ দুৰ্ঘটনা সংঘটিত হৈছে ৰাজ্যত ইতিমধ্যে পথ দুৰ্ঘটনাৰ ফলত কেইবাজনো লোকে প্ৰাণ হেৰুৱাইছে ডাঠ কুঁৱলীৰ বাবে হয়তো সংঘটিত হৈছে এনেধৰণৰ পথ দুৰ্ঘটনা ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ কেৱল পথ দুৰ্ঘটনাৰ খবৰে জোকাৰি গৈছে সমগ্ৰ ৰাজ্যৰ এবাৰ দুৰ্ঘটনাক কেন্দ্ৰ কৰি তেজপুৰৰ কৰৈনীত নিশা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে নেপালী গাঁৱত দুৰ্ঘটনা সংঘটিত কৰা ট্ৰেক্টৰত অগ্নি সংযোগ কৰিলে একাংশ উত্তেজিত লোকে তীব্ৰবেগী ট্ৰেক্টৰৰ খুন্দাত খহি পৰিছিল এখন পকী বেৰ দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হৈছিল এজন লোক পকী দেৱাল খহি পৰাত নিহত হয় 2টাকৈ গৰু আৰু এই ঘটনাৰ পিছতে উত্তেজিত হৈ পৰে একাংশ স্থানীয় লোক আৰু ইতিমধ্যে সেই বাহনখনত অগ্নি সংযোগ কৰে পৰিস্থিতি উত্তাল কৰি তোলে এই ঘটনা সংঘটিত হৈছে তেজপুৰৰ কৰৈনীত নিশা এনেধৰণৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় নেপালী গাঁৱত এটা দুৰ্ঘটনাক কেন্দ্ৰ কৰি এনেধৰণৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় এখন ট্ৰেক্টৰত অগ্নি সংযোগ কৰে এডল উন্মত্ত লোকে আৰু তীব্ৰবেগী ট্ৰেক্টৰৰ খুন্দাত খহি পৰিছিল এখন পকীবেৰ লগতে আহত হৈছিল এজন ব্যক্তি আৰু লগতে 2টাকৈ গৰু ইতিমধ্যে নিহত হৈছিল এই ঘটনাৰ পিছতে উত্তেজিত হৈ পৰে স্থানীয় একাংশ লোক অগ্নি সংযোগ কৰে দুৰ্ঘটনা সংঘটিত কৰা ট্ৰেক্টৰখনত ডাঙৰ আৱাজ শুনিলোঁ তাৰপিছত আমি ঘৰৰ পৰা ওলাই আহি পেলাই চালোঁ ইফালে সিফালে নাই দেখা আহি পেলাই ইফালে চালোঁ যে গাড়ী এটা দেখা পাইছোঁ সেইখিনিতে নাই ইফালে সোমাব লাগে আহি পেলাই চাইছোঁ যে এই গাড়ীখন মানে এনেকৈ পৰি আছে 2টা বাহিৰত পৰি আছে তাৰপিছত আহি পেলাই উলিয়াই কৰি দিলোঁ কেইজন আছিল বাৰু 5জন আছিলে তাই মানে এজন স্পট বাহিৰত পৰি আছে আৰু এজন যেন তেনে জীয়াই আছিলে বাকী 3জন মানে ভিতৰত আছিলে ভিতৰত থকা এজনক টানি উলিয়াই যেন তেনে সেইজন বাচিল বাৰু বাকী এজন এতিয়াও আছে আৰু এজনক পঠিয়াই দিয়া গ'ল মানে ক'ৰ পৰা আহিছিল গাড়ীখন কিবা গাড়ীখন শুনাও কোন দিশে আহিছিল কোন দিশৰ মানে জাগিৰোডৰ ফালৰ পৰা আহিছে মানে মৰিগাঁও ফাললৈ ক'ত খুন্দা মাৰিছে তেওঁলোকে খুন্দাটো এইখিনিতে মাৰিছে এই গেটত মাৰিছে গেটত মাৰিছে এইখিনি ধান ৰাখি থৈছিলে হয় ধানত খুন্দা মাৰি সি গেটত লাগিলগৈ গাড়ী ট্ৰেক্টৰখনৰ ওচৰৰ মানুহৰ নিজৰে মানুহ আৰু তেনেকুৱা হৈছে কিন্তু এতিয়া ল'ৰাটো বৰ্তমান চিভিলত আছে তাত চিভিলত থোৱা হৈছে যিজনৰ ওপৰত ৱালটো পৰিছিল সেইজন চিভিল হস্পিটেলত লৈ যোৱা হৈছে তাত বৰ্তমান অলপ হেৰি ক্ৰিটিকেল হৈ আছে বৰ্তমান জানিব পৰা নাই আমি তাৰ নাই গাড়ী তাত হেৰি পৰিছে আপোনাৰ এই ৱালখন পৰি পেলাই হেৰিছে গৰু নিবলৈ আহিছিলে সন্ধিয়া তেনেকৈ হেৰি ট্ৰেক্টৰৰ নাম্বাৰটো পাইছে নেকি ট্ৰেক্টৰৰ নাম্বাৰটো বৰ্তমান তেনেকুৱা নতুন ট্ৰেক্টৰ হয় নতুন তেওঁলোকৰে হয় তেওঁলোকৰ যি পাৰ্টিৰ হেৰি হৈছে আৰু তেওঁলোকৰে হয় আৰু এনেধৰণে
কেইবাটাকো পথ দুৰ্ঘটনাই জোকাৰি গৈছে ৰাজ্য সোমবাৰৰ নিশাও দেখিবলৈ পোৱা গৈছিল কেইবাটাকো পথ দুৰ্ঘটনা সংঘটিত হৈছে এনেধৰণে ডাঠ কুঁৱলীৰ বাবে হয়তো সংঘটিত হৈছে এনেধৰণৰ পথ দুৰ্ঘটনা ইতিমধ্যে চালকে নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাত পতিত হৈছে কেইবাখনো বাহন আৰু ইতিমধ্যে দুৰ্ঘটনাৰ ফলত মৰিগাঁৱত 3জনকৈ লোকে প্ৰাণ হেৰুৱাৰ লগতে সোমবাৰৰ নিশাও কেইবাজনো লোকে প্ৰাণ হেৰুৱাইছে পথ দুৰ্ঘটনাৰ ফলত বঙাইগাঁও সমীপৰ চাপৰাকটাটো পথ দুৰ্ঘটনা সংঘটিত হৈছে দুৰ্ঘটনাত থিতাতে নিহত হৈছে এজন আনহাতে আহত হৈছে আন 3জনকৈ লোক ট্ৰেইলাৰে খুন্দিয়াইছিল একে দিশত গৈ থকা আন এখন গাড়ী চাপৰাকটা সংযোগী ৰাষ্ট্ৰীয় ঘাইপথত এই ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে ৰাজ্যত ইটোৰ পিছত সিটোকৈ পথ দুৰ্ঘটনাৰ খবৰ আমি জনাই আছো ডাঠ কুঁৱলীৰ বাবে এনেধৰণে কেইবাটাকৈ পথ দুৰ্ঘটনা সংঘটিত হৈছে আমি স্ক্ৰীণত এখন আলোকচিত্ৰ দেখুৱাবলৈ চেষ্টা কৰিছো মৰিগাঁৱত দুৰ্ঘটনা হোৱা 3 যুৱকৰ আলোকচিত্ৰৰে এনেধৰণে ইফালৰ পৰা সিফালে দেখিবলৈ পোৱা গৈছে কেৱল দুৰ্ঘটনাৰ খবৰ বঙাইগাঁৱৰ সমীপৰ চাপৰাকটাটো পথ দুৰ্ঘটনা সংঘটিত হৈছে দুৰ্ঘটনাত থিতাতে নিহত হৈছে এজন লোক আহত হৈছে আন 3জনকৈ লোক ট্ৰেইলাৰে খুন্দিয়াইছিল একে দিশত গৈ থকা আন এখন গাড়ীত চাপৰাকটা সংযোগী ৰাষ্ট্ৰীয় ঘাইপথত এই পথ দুৰ্ঘটনা সংঘটিত হৈছে এইখিনি ঠাইখিনি ৰেলগেট চাপৰাকটা ফ্লাইঅভাৰ তলতে মানে ট্ৰেইলাৰ আৰু এখন বলেৰ' পিকআপৰ মাজত আচলতে গাড়ীখন খুন্দা লাগে আৰু খুন্দা লগাৰ ফলত গাড়ীখন যিখন ট্ৰেইলাৰখন আচলতে এখন দোকান আছে সেই দোকানত সোমাই যায় আৰু আমি যিখিনি প্ৰত্যক্ষ কৰিলোঁ মোটামুটি 3জন খুব জখমভাৱে আহত হৈছে এজন লগে লগে নিহত বুলি আমি জানিব পাৰিছোঁ আৰু আমি ইতিমধ্যে স্থানীয় ৰাইজে সেই যিখিনি আমাৰ ইনজিঅ'ৰ হৈছে তেওঁলোকক বঙাইগাঁও লোৱাৰ আছাম হস্পিটেলত প্ৰেৰণ কৰা হৈছে